নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম আৰু USTMৰ কেম্পাছৰ পৰা আমি এতিয়া আছো USTMত মোৰ অফিচত কিবা কিবি কাম আছিলে কৰিব আহিছো ভাবিছো কেম্পাছৰ আপোনালোককো দেখাই দিওঁ এতিয়া আমি এতিয়া আছো USTMৰ এডমিন এটো এডমিন পিছপিনৰ পৰা এতিয়া আমি অলপ ফটো চটো উঠি লওঁ তেতিয়ালৈকে আপোনালোকে আমিনো কেনেকৈ আহিলোঁ সেইখিনি অলপ চাই লওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जी আৰু আমি এতিয়া আহি পালোঁ 8 মাইল আৰু ইয়াতে দেখিছেনে ইমান এনেকৈ বৰষুণ দিব ধৰিছে ধাৰাসাৰ এয়া আমি কিলিং ৰোড সোমালোঁ ৰাস্তাটো বহুত বেছি বেয়া নামটো যেনে ৰাস্তা তেনেকুৱাই আৰু एडमिशन के लिए नहीं ये एक काम कीजिए गाड़ी साइड में रखिए और ये एंट्री करके पास लेके चला जाइए अच्छा ठीक है এই ঘৰটোত আমাক চেনিটাইজ কৰিলে সবকে আৰু কোভিডৰ কাৰণে এতিয়া বহুত কিবা কিবি এনেকুৱা নিয়ম কৰি দিছে আৰু তাত মানে এন্ট্ৰি কৰি আমাক পাছটো ল'ব দিছে পাছটো যদি তাতে দেখাই দিও কলেজৰ গেটত তেতিয়া আমাক মানে এন্ট্ৰি কৰিব দিব কলেজত আৰু এয়া আমি আহি পালোঁ USTM এইখন গেট নতুনকৈ বনাই আছে সম্পূৰ্ণ হোৱা নাই গোটেই আৰু গোটেই কেম্পাছটো আপোনালোকক মই দেখাই দিম এবাৰ ভালকৈ আৰু এয়া আমি কলেজত এন্ট্ৰি কৰিলোঁ ইমান ধুনীয়া পৰিৱেশ সেউজীয়া সেউজীয়া বহুত ধুনীয়া লাগে আৰু এয়া আমি আহি পালোঁ কলেজ আৰু মানে সোমাইছোঁ এতিয়া আৰু ৰুমিয়ে গৈ আছে তাইৰ কামৰ কাৰণে আৰু এইটো কনফাৰেন্স হল হয় আপোনালোকক এবাৰ দেখাই দিছোঁ আৰু ৰুমি ইয়াতে কিবা কাম আছে মই ইয়াতে বহো সেইকাৰণে বহিছোঁ আৰু তাই কাম কৰি আছে আৰু আমি এতিয়া লাইব্ৰেৰী গৈ আছোঁ লাইব্ৰেৰী চাওক আপোনালোকে মা ভাগৰ লাগিছে এইফালেদি সোমাই গ'লে হেৰিটো পায় লাইব্ৰেৰীটো পায় আৰু দেখিছেনে কোভিডৰ কাৰণে এতিয়া ইমান এইবিলাক কৰি দিছে এতিয়া ভালে কৰিছে দিয়কচোন আৰু এতিয়া ATM এজনী মই এতিয়া মই অকলে অকলে ঘূৰি আছোঁ ৰুমিয়ে কিবা কৰিব গৈছে ইমান চুনচান মোৰ মানে চিঞৰিব মানে হেৰি লাগি গৈছে এইটো ৰুমি হা হ'ল নেকি কাম লাইব্ৰেৰীৰ পৰা আহিলোঁ কাৰণ তাতে দেউতা অকলে আছে মই তাতে যাওঁ এতিয়া অকলে অকলে আৰু ৰুমি তাতে আছে কিবা কাম আছে মানুহজন আহি পোৱা নাই সেইকাৰণে তাই তাতে ৰখি আছে আৰু ফাইনেলি আমাৰ কামটো হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আহোঁতেও চেনিটাইজ কৰিছিলোঁ এতিয়া যাওঁতেও চেনিটাইজাৰ লগাই যাওঁ আৰু চাই থাকক চিধে মই হা হলটোৰ সেইফালে নাযায় হা 4,600
মাত্ৰ কাটি ৰাখে না বাকীখিনি মই ভাবিছোঁ যাওঁতেও চেনিটাইজ কৰি যাওঁ ইহঁতে আকৌ বন্ধ কৰি থৈ দিছে আৰু এইখন হৈছে কেণ্টিন ইমিউনিটি এইটো অডিটৰিয়াম আৰু এইটো হোষ্টেল আৰু মই য'ত আছোঁ এইটো হৈছে এমিউনিটি চেণ্টাৰ আৰু এইপিনে মোৰ আছে ব্লকটো এইটো মোৰ চি ব্লক মোৰ ইয়াতে ক্লাছ হৈছিল আগতে আৰু এয়া ময়ূৰী হেৰি খাই আছে কি খাই আছা তাই লেজ খাই আছে মোৰ কাম হৈ গ'ল চব হৈ গ'ল এতিয়া এনেই এবাৰ কেম্পাছটো ওপৰৰ পৰা ঘূৰি আহিম দেখাই দিম আৰু অলপ চলপ যি পাৰোঁ আৰু এইবিলাক চব বন্ধ এইটো ৰাজু ড্ৰেছেছ য়ামি টামি এপিনি ডক্টৰ আৰু সেইখন ডিপিএছ খানাপাৰা ডিপিএছ আৰু এইটো মোৰ ব্লগ চি আৰু এইটো ময়ূৰী চলো আৰু ইয়াতে আৰু এটা ব্লগ আছে এইটো ব্লগ ই আৰু এফ এইটো হোষ্টেল এইটো যাম এইটো অডিটৰিয়াম এইটো বহুত ডাঙৰ অডিটৰিয়াম হয় ভিতৰত এতিয়া যোৱা নহ'ব আৰু বাকী আৰু আগৰ ভিডিঅ' আছে যদি বা ফটো আছে যদি আপোনালোকক দেখাই দিম অডিটৰিয়ামটো এই আৰু এইখিনি তলৰ কেম্পাছখিনি আৰু ওপৰত আছে ওপৰত মই গ'লে দেখাম এইখন হৈছে USTMৰ পাৰ্ক বুলি কৈছোঁ আৰু পাৰ্কে চাগে আৰু ইয়াতে যদি আপোনালোকৰ ধৰক কলেজৰ কাজিয়া চাজিয়া লাগে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ লগত তেতিয়া ইয়াতে আহি মাইণ্ডটো ফ্ৰেছ কৰিব পাৰে আৰু ইয়াতে বহি অকলশৰে এই সৌন্দৰ্য উপভোগ কৰি দুখ পাৰ কৰিব পাৰে দুখখিনি নোহোৱা কৰিব পাৰে গান শুনি বহি থাকিব পাৰে ইয়াতে সেইটো সুবিধা কৰি দিছে ইয়াতে তাকে আৰু মই কৈছোঁ নাজানো কিহৰ কাৰণে কি কৰিছে মই মানে নপঢ়োঁতো ৰুমিহে পৰে ভইচ অভাৰ মই দি আছোঁ তো মই মানে কৈ দিছোঁ আৰু এইখিনি এইটো লৰ হয় আৰু এইবিলাক ব্লক হয় GH এইটো জি ব্লক আৰু সেইপিনটো এইচ ব্লক এইপিনে এইটো জি ব্লক আৰু এইটো এইচ ব্লক অ'কে এতিয়া আমাৰ হৈ গ'ল আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া আৰু যিমান পাৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু গোটেইখিনি দেখুওৱা সম্ভৱো নহয় কাৰণ এৰিয়াটো বহুত ডাঙৰ হয় আৰু একেখিনিয়ে এতিয়া দেখা নাথাকোঁ আমি যাই থাকোঁ আৰু পিছত কিবা হ'লে দেখাম আপোনালোকক নিশ্চয় তাৰ পৰা আহি আমি হস্পিটেলত গৈছিলোঁ হস্পিটেলৰ পৰা এতিয়া আহি আছোঁ আৰু মানে গৈ আছোঁ ঘৰলৈ আৰু আহি থাকোঁতে ৰাস্তাত এখন কাজিয়া দেখা পালোঁ কাজিয়াখন কিন্তু আপোনালোকক দেখাব নোৱাৰিম কাৰণ বেলেগৰ কাজিয়া হয় কাজিয়া দেখিলোঁ এখন ময়ূৰী উঠি বহিল পুৰা ময়ূৰী বমি চমি কৰি উৎপাত কৰি আছিল ময়ূৰী উঠি বহিল কাজিয়াখন পুৰা দম দি দিছে মানে ছোৱালীজনী কাজিয়া লাগি গৈছে আমি গৈ আছোঁ ঘৰত বতৰ আৰু বৰষুণ কালি দেখছি না আমি খাবলৈ সোমাইছোঁ এতিয়া খাই মেলি যাম আৰু ঘৰলৈ আৰু ময়ূৰী একদম অৱস্থা নাই কিবা এটা কৈ দিয়া ময়ূৰী বাই বাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ময়ূৰী মাত নাই ময়ূৰী একদম নিমাত হৈ গৈছে একদম অৱস্থা বেয়া হৈ গৈছে ময়ূৰীৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল